হেল্ল' হাই নমস্কাৰ। এয়া বিয়া খাব যাব আলছোঁ। শিখা ৰিম্পী মই ভূপালী বান্ধৱী এজনীৰ বিয়া খাব যাব আলছোঁ। ঠাণ্ডাৰ দিন না পূৰা চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ। ভূপালীক চাবচোন এই পচৰা চচৰা গোটাই উৰি লৈছে একদম। লগৰ ছোৱালী এজনীৰ বিয়া স্কুটি লৈ পূৰা একদম বিয়া খাব যাম। লগৰ ছোৱালী মানে একদম স্কুলীয়া দিনৰে বান্ধৱী, গতিকে ইমান পুৰণা বান্ধৱী এটাও যিহেতুকে বিচৰিছে বিয়াক মাতছি মানে, গতিকে তাক দেখা দিয়াৰ দায়িত্ব বা দেখা দিব লাগে আৰু সেনে নহয়। গতিকে আহিছোঁ আৰু বিয়া খাম বুলি ঠাণ্ডাত কঁপি কঁপি হ'লেও আহি পালোঁ। এই বিয়া ঘৰ এই স্কুটি থৈ আছে। আমাৰ এনে শিল বিচৰি আছে কিবা স্কুটি থবা। অলপ কথা চথা পাতলোঁ পুৰণি বান্ধৱী, আহি পেলাই পেট পূজাটো অলপ কৰিলোঁ। সেয়া অলপ থুচি লওঁ, থুচি লৈ আহি অলপমান মানে ইয়াতে অলপ ফটো ছেশ্যন চলি আছে, পূৰা ফটো উঠি আছে। এই সোপা দেখছি এই সোপা গোটাই একদম স্কুলীয়া বান্ধৱী। অঁ ৰ'ব কইনাটোক দেখুৱাই নাই নহয়, কইনাটোক দেখাই দিওঁ ৰ'ব। এইটো আমাৰ কইনা দেখিছে না, মস্ত মৰম লগা কইনা। আৰু সিদিনা আৰু বেছি মৰম লগা হৈছিল। বাকী এই সোপা গোটেই স্কুলীয়া বান্ধৱী, বহুত বছৰ পিছত কেইটামানক বহুত বছৰ পিছত লগ পাইছোঁ, বহুত বেছি ভাল লাগছি। আৰু এই মাখা আমাৰ এই কেতিয়া মানে সেই আৰু কি কয় সোনিয়া কোম্পানীৰ গামলা, এই ৰঙা নীলা গামলা থাকে যি চব পিনে সেই গামলা হৈ গৈছিল। বহুত বছৰ পিছত লগকেইটাক দেখা পাই লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল। সেনেকৈ লগ পোৱা নাযায় না বাৰু, বিয়া বুলি লগ পালোঁ। এই এটা কম ধৌগাপি ন, ইনকে অলপমান ফূৰ্তি চূৰ্তি কৰি ফটো ভিডিঅ' বনাই আমিও ঘৰমুৱা হ'লোঁ। শেষত নীলাক্ষীলৈ যুগ্ম জীৱনৰ অলেখ অযুত শুভকামনা জনালোঁ। তাইৰ যুগ্ম জীৱন সুখৰ হওক, আপোনালোকে আশীৰ্বাদ কৰিব আৰু ময়ো ঢেৰ মৰম দিলোঁ। গতিকে আজিলৈ ইমানখিনিয়ে, বাই।